আজি আমি এইটো সুন্দৰ পদক্ষেপ এটা লৈছোঁ এপ'লো এক্সেল কেয়াৰ হস্পিটেল আৰু ছাপৰ্টেড বাই নলবাৰী পুলিচ হেডকোৱাৰ্টাৰ। আৰু এইটো প্ৰগ্ৰাম হৈছে বেচিকেলি আমাৰ পুলিচ বিষয়াবিলাকক বেচিক লাইফ ছাপৰ্ট যোনটো কয় BLS ট্ৰেইনিং, CPR যোনটো কাৰ্ডিঅ' পালমনাৰী ৰিচাচিটেশ্যন। যেতিয়া এজন মানুহ যিকোনো পাব্লিক প্লেচত ছাডেনলি কলেপছ হৈ যায়, তেওঁ ধৰক একো বেমাৰ নাই, একো চিমটম নাই, কিন্তু হঠাৎ মানে কলেপছ হৈ যায়। এণ্ড সেনেকুৱা আমি বহুত ৰিচেণ্ট ইভেণ্টছ দেখা পাইছোঁ য'ত মানুহে ছাডেনলি কলেপছ হৈ পেলাই ডেথো হৈ যায়। চ' সেনেকুৱা চিটুৱেশ্যনত কি কৰিব লাগে, আৰু সাধাৰণতে যিকোনো এমাৰ্জেঞ্চি চিটুৱেশ্যনত সদায় পুলিচে ফাৰ্ষ্ট ৰেছপণ্ডাৰ হিচাপে আগুৱাই আহে। চ' এইটো আটাইতকৈ ইম্পৰ্টেণ্ট যে পুলিচ বিষয়াবোৰে এইটো ইম্পৰ্টেণ্ট লাইফ ছেভিং স্কিলটো শিকে। চ' সেইকাৰণে এইটো এটা ধুনীয়া কলাবৰেশ্যন হৈছে এপ'লো হস্পিটেল আৰু নলবাৰী পুলিচৰ লগত। আগতে আমি এইটো ইনিচিয়েটিভ গুৱাহাটী পুলিচ কমিশ্যনাৰেটৰ লগত অলৰেডি কৰিছোঁ, এণ্ড অলৰেডি গুৱাহাটীৰ যিমানকেইখন থানা আছে তাতে ট্ৰেইনিংটো দিয়া গৈছে। চ' এতিয়া আমি এই ইনিচিয়েটিভটো আমি নলবাৰী জিলালৈ আগবঢ়াই আনিছোঁ। হয় হয়। চ' আমাৰ এই ছেশ্যনটো দুটা মডিউল আছে। এটা আপোনাৰ CPR যোনটো মানে ছাডেন কাৰ্ডিয়াক এৰেষ্ট হ'লে কেনেকৈ এজন ৰোগীক হেণ্ডেল কৰি পেলাই কেনেকৈ তেওঁক ৰিচাচিটেট কৰি পেলাই ৰিভাইভ কৰিব পাৰে। এজন মানুহ যেতিয়া কলেপছ হৈ যায় ডিউ টু ছাডেন কাৰ্ডিয়াক এৰেষ্ট, তেওঁ এটা শ্বৰ্ট উইণ্ড' থাকে 3 to 4 minutes, কিন্তু এম্বুলেঞ্চটো কেতিয়াও ইমান সোনকালে আহি নাপায়। চ' সেইখিনি সময়ত সেই গল্ডেন 4 minutesখিনিত আমি কি কৰিব লাগে সেইটো জানা চবৰ কাৰণে উচিত। পুলিচ বিষয়া নহয়, জাৰ্ণেলিষ্ট, নৰ্মেল পাব্লিকো জানা উচিত। সেইটোৱে আমাৰ উদ্দেশ্য আজিৰ কাৰ্যক্ৰমৰ। আৰু ছেকেণ্ড মডিউলটো হৈছে যিকোনো এটা ট্ৰমা ভিক্টিম, যেনেকৈ পুলিচে সদায় যিকোনো মানে ৰোড ট্ৰেফিক এক্সিডেণ্ট হওক বা নেচাৰেল ডিজাষ্টাৰ হওক, তেনেকুৱা এটা চিটুৱেশ্যন যেতিয়া পুলিচ বিষয়া যায় আৰু এজন ইনজিয়ৰ্ড ব্যক্তি এজনক উঠাব লাগে, কেনেকৈ তেওঁক মানে ফাৰ্ডাৰ ইঞ্জুৰি নোহোৱাকৈ কেনেকৈ ব্লিডিং ৰখাই পেলাই এটা নিয়েৰেষ্ট হস্পিটেললৈ লৈ যাব লাগে, সেইটো আমাৰ উদ্দেশ্য আজি অনুষ্ঠানৰ।